জীৱনটো যদি সঁচাকৈয়ে এখন কিতাপ হ'লহেঁতেন। কবি চেৰী বাৰবাজ। ভাৱানুবাদ আৰু আবৃত্তি অমৃত। জীৱনটো যদি সঁচাকৈয়ে এখন কিতাপ হ'লহেঁতেন। পঢ়িব যদি পাৰিলোহেঁতেন ভৱিষ্যতে কি হ'ব? কি পাম মই আৰু কি হেৰুৱাব মোৰ হৃদয়খনে? কেতিয়া অলপ সুখ পাম আৰু কেতিয়া কান্দিব মোৰ হৃদয়খনে? জীৱনটো যদি সঁচাকৈয়ে এখন কিতাপ হ'লহেঁতেন। ফালিব পাৰিলোহেঁতেন সেই মুহূৰ্তবোৰ, যিবোৰ মুহূৰ্তই মোক কন্দুৱাইছে। যোগ দিব পাৰিলোহেঁতেন কেইখিলামান পাত, যিবোৰৰ স্মৃতিয়ে মোৰ ওঠত এটি হাঁহি বিৰিঙাইছে। গণিবতো পাৰিলোহেঁতেন কিমান কি হেৰুৱালোঁ আৰু কিমান কি পালোঁ। জীৱনটো যদি সঁচাকৈয়ে এখন কিতাপ হ'লহেঁতেন। সময়ৰ পৰা দুচকু লুকুৱাই অতীতলৈ গুচি গ'লোহেঁতেন। ভগ্ন সপোনবোৰক পুনৰ হেঁপাহেৰে সজালোহেঁতেন। কেইটিমান মুহূৰ্তৰ বাবে হ'লেও হাঁহিলোহেঁতেন। সঁচাকৈয়ে যদি জীৱনটো এখন কিতাপ হ'লহেঁতেন।